নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। মই আজি ক্লাছ 10ৰ ধাতুৰ অধাতু লেচনটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা 2015 চনৰ পৰা 2020 চনলৈকে অহা দেখা পোৱা গৈছে। 1 আৰু 2 নম্বৰ প্ৰশ্ন তোমালোকে এইখিনি প্ৰশ্ন বহীত লিখি ল'ব পৰা, নহ'লে বা মোৰ ৱেবছাইটটোৰ লিংক তলত ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে, তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। তাত আৰু বহুত এছে দি থোৱা আছে, সেইখিনি তোমালোকে পঢ়িব পাৰিবা। ব'লা এটা দেৰি নকৰি আমি প্ৰশ্ন কি আছে চাই লওঁ। লগত উত্তৰো দি দিছোঁ। এটা ধাতু এটা নমনীয়তা কাক বোলে সুধিছে। 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল, ধাতু এটা নমনীয়তা কাক বোলে। আমি সকলোৱে জানো যে ধাতুৰ পাত দীঘল কৰি তাৰালৈ পৰিৱৰ্তন কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বুলি কোৱা হয়। তাৰপৰা দিছে চোৱা, এটা ধাতু যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে কি কৈছে, এডাল জ্বলি থকা মম এডাল নুমুৱাই দিয়ে। তেতিয়া আমাক প্ৰশ্নটো সুধিছে যে জ্বলি থকা মম নুমুৱা গেছটোৰ নাম লিখা। 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে। গতিকে জ্বলি থকা মম নুমুৱা গেছটোৰ নাম হ'ব কাৰ্বন ডাই অক্সাইড। আমি সকলোৱে জানো যে কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে, CO2। তাৰপিছত বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তোলিত সমীকৰণটো লিখা বুলি কৈছে। গতিকে সমীকৰণটো হ'ব CaCO3 + HCl। লঘু হাইড্ৰক্লৰিক এচিড CaCO3 লগত যেতিয়া যোগ কৰিম, তেতিয়া কি হ'ব, CaCl2 প্লাছ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এইটো হৈছে তাৰ সমীকৰণটো। এইটো তাৰ সমীকৰণ। তাৰ নেক্সট আমি এতিয়া কুৱেশ্যন আছে 3 নম্বৰো। উভধৰ্মী অক্সাইড কাক বোলে আৰু উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিবলৈ কৈছে। 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে। যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক কোৱা হয় উভধৰ্মী অক্সাইড। দুটা উভধৰ্মী অক্সাইড হ'ল, এটা হ'ল এলুমিনিয়াম অক্সাইড আৰু আনটো হৈছে জিংক অক্সাইড। হ'ল 2019 চনত আহিছে, আগতো এইটো আহিছে। তোমালোকে এইটো চাবা, উভধৰ্মী অক্সাইড কাক বোলে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ নেক্সট কৈছে কাৰণ দৰ্শাবলৈ দিছে। 2015 আৰু 2018 চনত এইকেইটা কাৰণ দৰ্শাবলৈ আহিছে আৰু বহুত ইম্পৰ্টেণ্ট হয়, এবাৰ অহা চান্স আছে। প্ৰথমটো সুধিছে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু চিলভাৰ কিয় ব্যৱহাৰ কৰা হয়। আমি যে সোণৰ গহনা পিন্ধো, ৰূপৰ আঙুঠি পিন্ধো, কিয় গ'ল্ড, চিলভাৰ আৰু প্লেটিনাম ব্যৱহাৰ কৰা হয় সুধিছে। প্লেটিনাম, গ'ল্ড আৰু চিলভাৰ ধাতু নিষ্ক্ৰিয়। এইবোৰ ধাতু বায়ু আৰু জলীয় বাষ্পৰ দ্বাৰা প্ৰভাৱিত নহয়। আকৌ এই ধাতুসমূহ ঘাত সহনীয় আৰু নমনীয়। গতিকে এনেবোৰ ধৰ্মৰ বাবে এইবোৰ ধাতুক কি বুলি কোৱা হয়, গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কাৰণ সিহঁতি ঘাত সহনীয় আৰু নমনীয়, মানে সিহঁতক এডাল তাঁৰলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ, বা আমি সিহঁতক পিটি এচটা পাত বনাব পাৰোঁ। গতিকে সেইকাৰণে আমি কি কৰিব পাৰোঁ, গহনা বনাবলৈ সুবিধা হয় কাৰণে ব্যৱহাৰ কৰোঁ। আৰু সিহঁতি বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে কাৰণে সুবিধাজনক। তাৰপৰা হৈছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিয়। এতিয়া এলুমিনিয়ামে কি কৰে, বায়ুত থকা O2 গেছৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়ামৰ পাত্ৰটোৰ পৃষ্ঠত এলুমিনিয়াম অক্সাইডৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে। এই পাতল প্ৰলেপৰ বাবে এলুমিনিয়ামক অতিৰিক্ত অৱক্ষয়ৰ পৰা ৰক্ষা কৰিব পাৰি। সেয়েহে এলুমিনিয়ামক আমি কি কৰিব পাৰোঁ, ৰন্ধনত ব্যৱহাৰ কৰা হয়। বুজি পাইছা চাগে। নেক্সট প্ৰশ্নটো চোৱা, নেক্সট 6 নম্বৰটো কৈছে চিলভাৰ অৰ্থাৎ ৰূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় থ'লে কলা হৈ পৰে কিয়। 2018 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে এইটো। এতিয়া ৰূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত থ'লে কিছু সময় হ'লে কলা হৈ যায়। ইয়াৰ কাৰণ হ'ল চিলভাৰ ছালফাইডৰ গঠন, মানে Ag2S চিলভাৰ ছালফাইডৰ গঠন হৈ যায়, মানে বায়ুৰ লগত সংস্পৰ্শলৈ আহিলে চিলভাৰ ছালফাইডৰ গঠন হয়, সেয়েহে তাৰ ওপৰত কলাৰ সামান্যতা পৰে। তাৰপৰা কৈছে উদাহৰণৰ সৈতে তলত দিয়া সংজ্ঞাবোৰ লিখা। মণিক আৰু আকৰ। মণিক আৰু আকৰ কাক বোলে, উদাহৰণ দি আমাক লিখিবলৈ কৈছে। মণিক মানে হৈছে, এইবোৰ হৈছে প্ৰকৃতিত পোৱা কিছুমান যৌগ, য'ত ধাতু এটা মাটিৰ সৈতে অশুদ্ধি হিচাপে পোৱা যায়। তাৰ আকৰ, যি খনিজ পদাৰ্থৰ পৰা কোনো এক ধাতু সুবিধাজনকভাৱে আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি, তাকে আকৰিক বোলে। এতিয়া জিংকৰ আকৰিক হ'ল জিংক ব্লেণ্ড আৰু লুৰ আকৰিক হ'ল হিমেটাইট। গতিকে ইয়াতে আকৰ আৰু লুই দুটাই, আকৰ আৰু মণিক দুয়োটাৰে কি হৈ আছে, এক্সাম্পল সোমাই আছে। দেখিলা মই এই 7টা প্ৰশ্ন তোমালোকৰ লগত ডিছকাছ কৰিলোঁ। এইখিনি তোমালোকে ৱেবছাইটৰ পৰা লিখি ল'ব পৰা, আৰু মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পৰা নাই তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পৰা। ইয়াৰ তলত চোৱা, মোৰ এই ৱেবছাইটটোত কি দি থোৱা আছে, আছামিছ এছে দি থোৱা আছে, বিজ্ঞানৰ অৱদান, ছেবা ছায়েন্স ইম্পৰ্টেণ্ট কুৱেশ্যন, SSLC কুৱেশ্যন পেপাৰ 2020 বা SSLC কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যনখিনিও আমি ডিছকাছ কৰিছোঁ। গতিকে এই ৱেবছাইটটো ভিজিট কৰিবলৈ তোমালোকে নাপাহৰিবা। ব'লা এতিয়া তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় অসম।